টিপছৰ চাইনৰ ভিতৰলৈ অলপ সকলোৱে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ যাত্ৰা। গৌৰীকুণ্ডৰ পৰা আৰম্ভ কৰি আমি আমাৰ যাত্ৰা আৰু আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু গতিকে বহুত বৰষুণ ইয়াত, বহুত বৰষুণ দি আছে, বহুত বৰষুণ দি আছে। বৰষুণ পৰিব চাগে এতিয়া। ব'লা ব'লা ব'লা। বহুত ডাঙৰ সপোন এটা লৈ আহিছিলোঁ জীৱনত, এতিয়া মহাদেৱক দৰ্শন কৰিব পাৰিম আৰু আজি সেই দিনটো আহি পালেহি। আৰু মোৰ বৰ্তমান বেমাৰ, পেট বিষ, জ্বৰ এনেকৈ হৈ আছে, তেনেকৈ যাওঁ বা মহাদেৱক দৰ্শন কৰি আহোঁগৈ। গতিকে ভিডিঅ'টো প্ৰথমে সকলোৱে চাই থাকক, সকলোখিনি দেখাম মহাদেৱক কি আমি চাম বুলি। গতিকে যাওঁ ব'লক, আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। মুকুলিয়ে দিয়া পাৰিবা। মহাদেৱৰ দৰ্শনৰ বাবে আমি আহি আছোঁ। জয় শ্ৰী বাবা কেদাৰ। এয়া আহি আমি আধা ৰাস্তা পাইছোঁ আৰু বেছি দূৰ নাই দামটো, গতিকে ব'লক গৈ থাকোঁ। ৱাও, চাৰিওফালে আগৰা পাহাৰে, ইমান সুন্দৰ প্ৰকৃতি, ইমান সুন্দৰ পৰিৱেশ। সঁচাকৈ এই ঠাই মহাদেৱৰ শ্ৰীচৰণত পোৱা যায়। গতিকে মহাদেৱক সেই ঠাইত সঁচাকৈ শলাগ ল'বলগীয়া। এয়া এফালে বৰফ পৰি আছে গোটেই, আৰু বৰফ পৰিব আৰু বৰষুণ দিছে যিহেতু, আৰু ইয়াত বহুত ঠাণ্ডা, গতিকে বৰফ পৰিছে আৰু অলপ অলপ। আমি বাটত পাইছোঁ বৰফ মাজৰ ৰাস্তাতে। গতিকে অহা ভাল ভিডিঅ' দিব নোৱাৰিলোঁ তেওঁলোকক, গতিকে যিখিনি পাইছোঁ আগবঢ়াই জনাব। বহুত কষ্ট আহিছোঁ, গতিকে ফাইনেলি আমি পালোঁহি কেদাৰনাথ। আৰু কেদাৰনাথত এখন গেট আমি আহি আছোঁ। এটা সপোন আছিলে জীৱনত, এতিয়া মহাদেৱক দৰ্শন কৰিব পাৰিম আৰু ফাইনেলি আজি সপোনটো পূৰণ হ'ল। গতিকে সকলোৱে আশীৰ্বাদ কৰক আৰু দিনবিলাকত যাতে এনেকৈ মই কৰিব পাৰোঁ। গতিকে যাওঁ ব'লক। সেই বগাকে দেখিবলৈ যে পাইছে সেইখন কৈলাশ মহাদেৱৰ যিখন ঠাই, সেই ঠাই আমি পাইছোঁহি বৰ্তমান আহি আমি। কেমেৰামেন নি? আমি বৰ্তমান আছোঁ 11,700 ফুট ওপৰত। গৌৰীকুণ্ডৰ পৰা আমি 11,700 ফুট ওপৰত আছোঁ বৰ্তমান। ইমান ওপৰত আছোঁ, ভাবিব পৰা নাই, বহুত ওপৰত পাইছোঁ। এই ছমাহৰ কাৰণে বনোৱা হয় আৰু ছমাহৰ ইয়াৰ পৰা উঠিছে সকলোবোৰ। কাৰণ কেলৈ বনোৱা হয়, বেপাৰ বাণিজ্যৰ কাৰণে বনোৱা হয় আৰু থাকিবৰ কাৰণে ছমাহ। সেইগতিকে ইয়াত এইবিলাক ঘৰ এনেকৈ থকা হয় আৰু ইয়াত ঘৰলৈ আহি আছোঁ বেপাৰ বাণিজ্য কৰি ইয়াতে বাবা গান কৰে সকলোৱে। ইয়াত আপুনিও থাকিব পাৰিব, থাকিব পাৰে, চাৰিদিনীয়া থাকিব পাৰে। এইখনেই হৈছে কৈলাশ আৰু এইখন হৈছে কৈলাশ নগৰী, আমাৰ মহাদেৱৰ ঠাই। কোৱা হয় স্বৰ্গৰ হাৱা পায় বুলি, বৰ্তমান স্বৰ্গৰ হাৱা পানী আহিছিলে, আমি বৰ্তমান পূজা পাতল কৰি বৰ্তমান ইয়াৰ পৰা উভতি লৈছোঁ। আজি স্বৰ্গযাত্ৰা আমাৰ আজি শেষ হ'ল আৰু ইয়াৰ পৰা আমি উভতি যাব বিচাৰিছোঁ। গতিকে ইয়াৰ পৰা আমি আজি উভতি
বৰ্তমান আমি কেদাৰনাথৰ পৰা ওলাই আহিলোঁ আৰু বহুত কুঁৱলী আৰু বহুত বৰষুণ দি আছে, সেই গতিকে আপোনালোকক ভিডিঅ' বনাব পৰা নাই। এতিয়া দেখিছে চাগে ইমান কুঁৱলী নথকা হৈ আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিলোঁ আৰু দীঘলীয়া নকৰোঁ। কেদাৰনাথ ট্ৰিপৰ গোটেইটা ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ, গতিকে ভিডিঅ'খিনি সকলোৱে আঁকোৱালি লওক বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'সমূহ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।